বিসমিল্লাহিৰৰহমানিৰৰহিম। ৰিয়াজুৰ ৰহমানৰ এটা প্ৰশ্ন যে মুফতি সাহেব এটি মাছলা ক'বচোন, মছজিদত বা কবৰস্থানত বাঁহ বা কাঠ বা মছজিদৰ অলাগতিয়াল বস্তু আদি উপযুক্ত মূল্য দি নিজ কামত ব্যৱহাৰ কৰা জায়েজ আছে নে? এতিয়া দুটা পইণ্ট আছে আপোনাৰ মাছলাটোত। এটা কথা হ'ল যে হয়তো সেই বস্তুটো কোনোবাই দিব পাৰে বাঁহ বা কাঠ আৰু সেইটো মছজিদৰ কামত নাহিব পাৰে। মছজিদ ধৰক পকাৰ হয়, বাঁহ কাঠটো বা অন্যান্য যিবিলাক বস্তু মছজিদৰ কামত যদি নাহে, তেন্তে কোনোবাই যদি দিছে তেন্তে তেওঁৰ ইজাজত মৰ্মে আপুনি সেই বস্তুটো বিকি পিনি তাৰ পইচা আকৌ মছজিদত যিটো কাম লাগি আছে বা যিটো কামত কমিটিয়ে লগায় সেই কামত আপুনি লগাই দিব। আৰু যদি মছজিদৰ মাটিত আছে, তেনেকুৱা বাঁহ গছ আছে বা অন্যান্য কিবা আছে, যদি মছজিদৰ মাটিত আছে, তেন্তে সেইটো কমিটিয়ে সিদ্ধান্ত কৰি যিটো তাৰ উচিত মূল্য হয় সেই মূল্যত বিক্ৰী কৰি পিনি সেই মূল্য মছজিদৰ কামত লগাই দিয়াটো দুৰুস্ত হয়, জায়েজ হয় আৰু তেনেকুৱা কৰিব পাৰি। কিন্তু ইয়াত আৰু এটা কথা বুজি নল'ব কোনো ব্যক্তিয়ে যে মছজিদৰ পুৰণা বস্তু, এটা মছজিদ আগত কেঁচা আছিলে এতিয়া পকা হ'ল আৰু সেই কেঁচা বস্তুখিনি কাঠ হওক বা বাঁহ হওক বা ফেন হওক ইত্যাদিবিলাক, তাৰ হুকুম এইটো নহয় যে যিজনে দিছে তেওঁ খুজি পিনি আকৌ বেলেগ এটাত লগাই লোৱাৰ হুকুমটো আমি এইটোৰ দ্বাৰা সেইটো ক'ব বিচৰা নাই। কাৰণ সেইবিলাক বস্তু বেলেগ পুৰণা মছজিদত দি দিব লাগিব। ওচৰত যদি পুৰণা মছজিদ আছে বা মক্তব আছে, তেনেকুৱা মছজিদতহে কাম লগাব পাৰিব। সেই মাছলাটো ছেপাৰেট, এইটো মাছলাৰ লগত সেই মাছলাটো মিল নাখায়। এইটো মাছলা হ'ল ইমানটোৱে কথা যে যিটো বস্তু মছজিদৰ কামত নাহে, মছজিদত আছে, সেই বস্তুটো যদি কোনো দিয়া মালিক আছে তেন্তে সেই মালিকৰ ইজাজত মৰ্মে সেইটো বিকি পিনি মছজিদত তাৰ পইচা লগাই দিয়া হ'ব। আৰু যদি সেইটো মছজিদৰ মাটিত আছে তেন্তে কমিটিৰ পৰামৰ্শ মোতাবিকহে সেই বস্তুটো বিকি পিনি মছজিদৰ কামত লগোৱা হ'ব। এই মাছলাটো ফতৱাই মাহমুদিয়া নামৰ এখন কিতাপ 304 নম্বৰ পেজ 12 নম্বৰ খণ্ডত কোনোবাই চাম বুলি ক'লে চাব পাৰে।